নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেল ৰ' ষ্টাডিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। বন্ধুসকল, এইটো মোৰ নতুন চেনেল আৰু এইটো মোৰ প্ৰথম ভিডিঅ' এই চেনেলটোত। মই ভাবিলোঁ আগন্তুক অসম চৰকাৰৰ এক্সামবোৰৰ বাবে অসমীয়া কবি সাহিত্যিকৰ উপাধি অথবা ছদ্মনামখিনি একে ঠাইতে পোৱাকৈ আপোনালোকৰ ওচৰত উপস্থাপন কৰোঁ। সেই উদ্দেশ্য লৈ আপোনালোকৰ ওচৰলৈ এই ভিডিঅ'টো আগবঢ়ালোঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু চাই যদি কিবা ভুল হয় কমেণ্ট কৰি জনাব, মই নথৈ আনন্দিত হ'ম। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আগলৈও এনেধৰণৰ ভিডিঅ' যাতে আপোনালোকে পাই থাকে। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ব্যক্তিৰ নাম আৰু প্ৰাপ্ত উপাধি। 1 নম্বৰতে আছে আমাৰ নীলমণি ফুকন, যাক আমি ককা বুলি কওঁ। তেওঁক বাগ্মী বৰ বুলিও জনা যায়। 2 নম্বৰতে আছে প্ৰসন্নলাল চৌধুৰী, তেওঁক বিদ্ৰোহী কবি বুলি জনা যায়। যতীন্দ্ৰনাথ দুৱৰাদেৱক বনফুলৰ কবি বুলি জনা যায়, যিটো আমি সকলোৱে জানো। বন্ধুসকল, মই ইয়াত 25টা কবি সাহিত্যিকৰ নাম আৰু তেওঁলোকৰ প্ৰাপ্ত উপাধি ইয়াত উল্লেখ কৰিছোঁ, যি আগন্তুক পৰীক্ষাৰ বাবে আপোনালোকৰ বাবে প্ৰয়োজনীয় হ'ব বুলি মই ভাবোঁ। 4 নম্বৰতে আছে আনন্দৰাম দাস, তেওঁক বনকৰ বুলি জনা যায়। লক্ষ্মীনাথ বেজবৰুৱাদেৱ, যাক আমি সকলোৱে ৰসৰাজ আৰু সাহিত্যৰথী বুলি জানো।